নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে। আজি মই অকণমান কিবা এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সকলোৱে হয়তো জানে, সকলোৱে হয়তো নাজানে। যিসকলে নাজানে তেওঁলোকে চাওকচোন, একেবাৰে অকণমানি দোকানতে বহি আছোঁ। দোকানতে বহি থাকোঁতে এজন মানুহে মোক দিলেহি। মই 10 টকা মুঠি দি ল'লোঁ আৰু আপোনালোকক দেখুৱাইছোঁ, চাওকচোন। প্ৰিয় দৰ্শক, এইখিনি হৈছে আপোনাৰ পদিনা। এয়া চাওক, এয়া পদিনা হয়। সকলোৱে হয়তো চিনি পায়, কিছুমানে চিনি নাপায়। তথাপিতো মই আপোনালোকক দেখুৱাইছোঁ। এইখিনি চাওক, পদিনা হয়। আৰু এই পদিনাখিনি সুন্দৰ এটা আপোনাৰ গুণ আছে। কি গুণ আছে অকণমান বুজাই দিছোঁ। এইখিনি আপুনি সুন্দৰকৈ পিচি পেলাই, ঢেঁকীতো পিচিব পাৰে, খুন্দনাতো পাৰে, কোনো কথা নাই। য'তে পিছে মিক্সিতো পিচিব পাৰে। এইখিনি সুন্দৰকৈ পিচি পানী অলপ লগত মিলাই পেলাই য'ত য'ত আপোনাৰ মাখি হয়, সেই মাখি হোৱা জেগাত ছটিয়াই দিবচোন। মাখি নাইকিয়া হৈ যাব। চাওক, এয়া পদিনা। কথাখিনি অৱশ্যে পাছতহে কোৱা। হোটেলত যথেষ্ট কোহাল বাখৰ হৈ আছে, সেয়েহে মই পাছত কৈছোঁ। এইখিনি পদিনা হয়। পদিনা ভাল গুণটো মই জানিলোঁ অলপ দিনৰ আগত, সেয়েহে প্ৰকাশ কৰিছোঁ। এয়া চাওক, পদিনা। পদিনা চিনি পায় নহয় আপোনালোকে। এয়া চাওক, এক মুঠি 10 টকা লৈছে এই মুঠিত। চাওকচোন, এইখিনি পদিনা কি ধুনীয়া কেঁচা কেঁচা পদিনা। ভালকৈ পিচি পানী অলপ লৈ ছটিয়াই দিব আৰু মাখি নাইকিয়া হ'ব। ওচৰৰ পৰা দেখুৱাই দিছোঁ অকণমান। এইখিনি পদিনা হয়। চাওক, আপোনালোকে কৰি চাব, তাৰপিছত মোলৈ কমেণ্ট কৰিব আচলতে হয়নে নহয়। মাখি আৰু মহ, মাখি মহ এনেকুৱা বা গেলা গোন্ধ থকা জেগাতো দিব পাৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।